একদম কেনেকুৱা জাগা এটাত আছে চাওক পিনে পানী পিনে পানী পিনে পানী পিনে পানী আচ্ছা ধুই ললো যদিও আৰু শুকাই গেল মাথা চাথা শুকাই গেল আৰু একবাৰ ধুব পৰা হৈ গৈছে ভিউবিলাক চাই লওক হেল্ল' জিএফচি বাক্সা ৱেলকাম টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত ব্লগ এটা বনাই আছোঁ মানে ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই দাৰাগাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া বৰ্তমান উপস্থিত আছোঁ দাৰাগাঁৱত আৰু গম পাইছে ইতিমধ্যে এনেকুৱা ভিউ মানুহ এতিয়ালৈকে বহুত আহিছে একদম দাৰাগাঁৱৰ ওপৰেদিডাল জিপ লাইন আছে পুৰা ইয়াৰ পৰা এতিয়া চালু হোৱা নাই জিপ লাইনডাল কেইদিনমান পাছত চালু হৈ যাব জিপ লাইন আজি আকৌ আমাৰ নদীৰ বান্ধৰ কামো আছে গাঁৱৰ কামত আহাই না আমি বান্ধৰ কামো আছে আজি আমাৰ গাঁৱৰ আমিতো কাম কৰিব অহা নাই আমাৰ কাম নাই আমি ইপিনে এইবোৰ চব বান্ধ বান্ধবা আহিছে ইয়াতে পানী বান্ধ বান্ধি নিব গাঁৱত খেতিৰ কাৰণে সেইকাৰণে চব গাঁৱৰে আহিছে আমাৰ গাঁৱৰ আহিছে কিন্তু আমাৰ নাই আজি বান্ধৰ কাম আমাৰ যিহেতু আধিয়া দেউ খেতি সেইকাৰণে নাই আমাৰ চাব পাৰে ভিউটো এতিয়া যাই আছোঁ গা ধুব আগত যাই গাটো ধুই লওঁ ঠাণ্ডা ঠাণ্ডা পানী দি ইপিনে আগত যাম ক'ত আমি বৰ্তমান গা ধুবা পুৰা ৰেডি হৈছোঁ চাব পাৰে কোনোদিন দাৰাগাঁও পোৱা নাছিলোঁ আৰু এয়া দাৰাগাঁৱৰ ভিউ চাই লওক সঁচাকৈ মানুহ ভিডিঅ' হৈ আছে কিবা এনে ভিডিঅ' তুলিবি নেকি কি ক'ব লাগে কি কোৱা আমাৰ তিনিক মানুহটো উল্টাং পল্টাংকৈ বাগৰিছিল মই দাউছোঁ আমাৰ দাদা ওচৰৰে বাচ্চা কাটাই ভাত নানে না কাম চেছে নেকি ভাত কাটাই নেকি ছুটি भयो কইলে ছুটি হৈছে ওলাইছোঁ কাজ আছে ভাত খানা ওলাইছোঁ খায় 12 बजे
ভিডিঅ' একদম পানীৰ মাজত ভিডিঅ' একদম দাৰাগাঁৱৰ পানীৰ মাজৰ পৰা ভিডিঅ' পানী চিটাও নেকি পানী চিটাই আছে মোৰ ৱাটাৰপ্ৰুফ নহয় মোবাইল এইখিনি চাওক পানী চাফা চাফা পানী Rom hoy ang ating halak ko. Gusto lang mo na. Pura gasa ধুই ললে ধুনিয়াকে ঠান্ডা ঠান্ডা পানী দি কলা কলা হৈ গলি কাপোৰ লগে লগে শুকাই গেল হা ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিবি চাৰে 12টা বাজিলে আৰু এতিয়াৰ ভিউ চাও আৰু মানুহবোৰ এতিয়াহে আহি আছে এটা ৰাপিটো যদি আইলা কয় আৰু গাছা ধুই পুৰা ৰেডি আৰু না গাছা ধুই ললে যদিও আৰু শুকাই গেল মাথা চাথা শুকাই গেল আৰু একবাৰ ধুবা পাৰা হৈ গৈছে ৰজন ভিউ বিলাক চাই লওক এতিয়া মানে এনেকুৱা ভিউ জাগা এখনত আছে চাওক এয়া পানী চাব পাৰে আৰু আমি আছো ইয়াতে ভিউ চাব পাৰে জাগা কিমান ভাত যায় আছে ইয়াতে নাৰী দেই এই ভিডিঅ'টোত কিবা কৈ দে কৈ দে কিবা ভিডিঅ'ত কি ক'ব আৰু দাৰাগাঁওখন বিৰাট ভাল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভালকৈ দি থাকে মোৰ মানে মোবাইলটোৰ একদম পৰি গ'ল পৰি শিলত লাগি একদম ওপৰত টেম্পাৰখন ফাটি গ'ল আৰু ইয়াত চাওক মোৰ হাততে কাটি দিল কি হ'ব হাতত কাটি দিলে আৰু ইয়াৰ পৰা ভিউ এনেকুৱা চাব পাৰে এই ইয়াতে যাই আহিম ৰ এবাৰ যাই আছোঁ ৱাটাৰফলৰ ফালে আৰু আমি যাই আছোঁ এতিয়া এই একদম ৱাটাৰফল ইয়াতে চব মানুহে ফটো উঠিব গা ধুব আহে ইয়াতে একদম ডেঞ্জাৰাছ জেগা এইখিনিত ই বোলে আৰু নাচি দিব যাই আছোঁ তাকে লাগি ধুনীয়া মানে ফটো উঠে মানুহগিলাই ফটো উঠে ভিডিঅ' লয় এইখিনিয়ে মেইন জেগা আৰু দাৰাগাঁৱৰ আৰু এইবোৰ চাওক বিয়াৰৰ বটল চাব পাৰে ফটো উঠিছে গা ধুই আছে তেনেকৈ গা ধুই আছে ইয়াতে তেনেকৈ নিজৰা বৈ থাকে ইয়াতে
দে ডাইলগ দে ভাল ভাল চলে আছে হয় ডাইলগ দে ডাইলগ দিয়ে একদম ৱাটাৰফলৰ মাজত আছে আৰু চাওক দেখা কি ধুনীয়া পানী আৰু দেহা ঠাণ্ডা পৰি যায় অকণমান যদি পানীৰ চুই থকা একদম বেয়া ঠাণ্ডা পৰি যায় চাব পাৰে পানী একদম পানীবোৰ আহিছে ধুনীয়া পানীবোৰ আহিছে ৰঞ্জন ডাইলগ দে দমদমানি নেক্সট টাইম সব গাঁও মিলি পুৰা বানবান্ধি আছে এইপিনে পানী নিবৰ কাৰণে খেতিৰ কাৰণে আৰু তাত গা চা ধুই ভিডিঅ' কৰি আহি গ'লোঁ আৰু ভিডিঅ'টো পাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু নতুন ভিডিঅ' পাই থাকিব আৰু যদি কোনোবাই দাৰাগাঁৱত আহিব বিচাৰে কমেণ্ট কৰিব এতিয়া আৰু পানী এভেইলেবল পানী এভেইলেবল কিমান পানী লাগে আৰু এইবাৰ মানুহ এতিয়াহে একদম পিছবেলাহে বেছি আহে মানুহ এইপিনে চাব পাৰে কিমান মানুহ আছে গতিকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ